তো এফালে ধুনীয়াকৈ আমাৰ চাট বনোৱা হৈ গ'ল আৰু গৰুটো নোৱা হৈ গ'ল। তো এফালে ধুনীয়াকৈ লৈ যাব লাগিব। ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ এতিয়া। তো এই গাইজ কি খবৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু পোনপ্ৰথমে আপোনালোক সকলোলৈ আমাৰ অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা যাচিলোঁ। তো আজি হৈছে গৰু বিহু। তো হেপী গৰু বিহুটো হ'ল। কালি উৰুকা বৰষুণে দিলে, ভাবিছিলোঁ ভিডিঅ'খন প্ৰথমে আপলোড কৰিম, কিন্তু বৰষুণ যাক ক'তো যাবই নিদিলে। তো আজি এতিয়া বৰষুণ দিছিলে, এতিয়া এৰি দিছে। বাকী কি হয় চব দেখাই আছোঁ ধুনীয়াকৈ। ভিডিঅ'টো শেষলৈকে ধুনীয়াকৈ চাই থাকক। তো গাইজ আমাৰ গৰুকেইটা আপোনালোকক দেখাই দিছোঁ। সেইটো এটা গৰু, সেইটো গৰুটো হৈছে মাইকী গৰু, আৰু এইফালে এটা গৰু আছে পোৱালি, সেইটো হৈছে মতা গৰু। তো এইকেইটা বিহু আজি আমি এতিয়া ধুনীয়াকৈ যাম, সিহঁতৰ আজি বিহু ধুনীয়াকৈ যাপন কৰিমগৈ। তো গাইজ লাহে লাহে গৰু এঘৰ দুঘৰকৈ তেনেকৈ আহি গৈছে, আৰু গোটেইখিনি আহি গ'ল আপোনালোকক দেখাই আছোঁ। তো বৰষুণ জাকো আহি গ'ল আজি, তো বেয়া নালাগে বাৰু, এতিয়া ভালেই লাগিব। তো গাইজ সেয়া চাই কৰা ধুনীয়াকৈ হৈ গ'ল, আৰু এতিয়া আমি গৰুখিনি গোটেইখিনি চাট মাৰি ধুনীয়াকৈ ধুৱাই লওঁ। তো তাৰপিছত আপোনালোক গোটেইখিনি দেখাইছোঁ, ভিডিঅ'টো চাই থাকক। উলিয়াই লওঁ ন, উলিয়ালোঁ সেইকাৰণে আমি এতিয়া চাটটো মাৰি লওঁ। দেখিয়ে লাভ নাই। গৰু চৰু ধোৱা হৈ গ'ল, আৰু এতিয়া আমাৰ এইফালে চাটটো বদলাই কৰা হৈ গ'ল, আৰু এতিয়া ইয়াৰ পিছৰ পৰ্যায়ত আপোনালোকক দেখাই আছোঁ। অলপ মানে ধেমালি ধুনীয়া ভিডিঅ'টো চাই থাকক। তো গাইজ গৰু বিহুৰ মেইন যোনটো মানে এতিয়া আমাৰ ইয়াৰ এইটো ফূৰ্তিটো, মানে গৰু বিহুৰ মেইন ফূৰ্তি বুলি ক'ব গ'লে এইটোৱে, আৰু গৰু ধোৱাতকৈ বেছি এতিয়া মানুহ ধোৱাব লাগে এতিয়া মানে মেইন কথা। তো সেইটো বেছি ফূৰ্তি। অৱস্থা নাইকিয়া হ'ল যে, হে জ্বৰ উঠিব ইমানকৈ পানী খেলিলে। খেলি দিলি ন, আমলৈটো নহয়, ঘৰত প্ৰথমতে গা ধুগে, তই গা ধুই পেলাই দিছোঁ। আৰু ইয়াতে মানে এতিয়া গেমটো হৈছে মানে কলগছত মানে ধুনীয়াকৈ ওপৰত মানে কুকুৰা এটা মানে বান্ধি দিব, আৰু গোটেই কলগছজোপাত মানে ধুনীয়াকৈ ইয়াতে তেল লগাই দিয়া হ'ব, আৰু যোনেই মানে উঠি গৈ পেলাই সেই কুকুৰাটো আনিব পাৰিব, সেইটো তাৰ মানে খুব বেছি ভাল লাগিব চাই কিনে গেমটো। আপোনালোকে চাই ডাঙৰ কৰি দিয়া, ওচৰ পৰা দিয়া কুকুৰাটো লগাই দিয়ক অকণমান। চাবি আকৌ অলপ মিঠাতেল ঢালিলে জোৰ উঠিব, তাৰ আগত মিঠাতেল লগাই হাতত উঠিব লাগিব। বহুত পিছল দেখোন, কোন উঠিব পাৰিব এতিয়া। তো এইজোপা গছত মানে যোনে উঠিব সেইটো কুকুৰা তাৰ। তো গাই আপোনালোকে চাব পাৰে কিমান বেছি পিছল হৈ আছে, মানে এইজোপা গছত উঠাটোৱে এতিয়া উঠাও। সাবতে ওই উঠিল
তো এতিয়া আমাৰ প্ৰথম প্ৰতিযোগী Next. Next. 3 নম্বৰ প্ৰতিযোগী চাৰি নম্বৰ প্ৰতিযোগী সেইফালে 5 নম্বৰ প্ৰতিযোগী মানে কোনো উঠিব পাৰে নোৱাৰিলে মানে কলগছজোপাটো ডাঙৰে হয় লগতে মানে তেল চেলো লগাই দিলে তো তেনেকৈ মানে কোনো উঠিব পৰা নাই সেইকাৰণে এতিয়া 5টাকৈ গ্ৰুপ বনাই দিছে তো চাওঁ এতিয়া কি হয় আমি স্টার্ট দিমে আনিমে কেলা
তো এইটো পইলা এতিয়া এইটো গ্ৰুপৰ ভিডিঅ' তো এইটো গ্ৰুপ হয় প্ৰথম স্থান লাভ কৰা এইটো গ্ৰুপ পাঁচটা আছিলে ন চাৰিটা এই চাৰিটা ব্ৰইলাৰ পাৰ্টি আজি ব্ৰইলাৰ পাৰ্টি আকৌ এতিয়া তাৰ পৰা আহিলোগৈ আকৌ গা চা ধুই পেলাই এতিয়া ভাত খাব হৈ গ'ল কিন্তু চালোঁ কেনেকুৱা লাগিলে আপোনালোকে এইটো ক'ব আজি গৰু বিহু যিহেতু গৰু বিহু স্পেচিয়েল আজি খানাটো আপোনালোকক আজি দেখাই দিওঁ তো খানা খাবলৈ মাতিছে তো বলক আমাৰ খানা ৰেডি হৈ গৈছে তো পাপাই খাই দিলে নহয় পাপা মানে এই নামঘৰ সংক্ৰান্তি আছে তো তালৈ যাব লাগে তো সেইকাৰণে সোনকালে খাই দিলে আৰু বাকী আমাৰ খানাটো আজি আপোনালোকক দেখাই দিছোঁ এইফালে মাংসত আছে গাহৰি তাৰপিছতে আকৌ এইফালে আছে মাটিমাহ এইফালে ভাত এইফালে কেৰেলা এইফালে আছে কাজি নেমু নিমখ আৰু এইটো হৈছে বেতগাজ এইফালে নগা টেঙা আচাৰ আৰু এইফালে আলু ভাজি এইটো আলু ভাজি তাৰপিছত এইফালে দাইল এইফালে পানী টেঙা এতিয়া হিচাপমতে আৰু এইটো হেৰি চাটনি হিচাপমতে এতিয়া মানে গৰু বিহুৰ মানে যোনটো মানে মেইন খানাটো তাত মানে আঞ্জা বুলি ক'ব গ'লে মানে 100 এবিধ হ'ব লাগে কিন্তু এতিয়া 100 এবিধটো তেনেকৈ গোটোৱাটো সম্ভৱ নহয় সেইকাৰণে মানে ইয়াতে মানে যোনটো পানী টেঙা কয় এই পানী টেঙাটো খাই দিলে বোলে 100 এবিধ খাই যোৱা হয় বুলি কয় আৰু এই বেতগাজটো তো আৰু আমলৈটোতো মই নাখাওঁ এলাৰ্জি আছে আমি খাওঁ আৰু এইফালে মায়ে মানে বিচি দিছে এইটো এটা মানে নিয়ম হয় আজি বিচৰা নিয়মটো এইটো হৈছে মানে যেতিয়া বিচনী মাৰি দিয়ে এনেকৈ তেতিয়া মানে গোটেই বছৰটোৰ কাৰণে মানে গাটো মানে ঠাণ্ডা শীতল কৰি ৰাখিব মানে এইটো হৈছে মেইন কাৰণটো কিন্তু আৰু এনেকৈ যদি এবাৰ বিচনী মাৰি দিয়া গোটেই বছৰটোৰ কাৰণে ঠাণ্ডা হোৱাৰ কথাই নাই আৰু সেইটো কথা মানে কোৱা কথা আৰু এইটো তো সেইটোৱে এতিয়া আমি ধুনীয়াকৈ খানাটো ষ্টাৰ্ট কৰোঁ এতিয়া খানা চানাটো খোৱা হৈ গ'ল আৰু বতৰটো কিনো ক'ব ৰাইজ আজি বিহুৰ দিনাখন যদি এনেকুৱা কৰে আৰু কি লাগিছে আৰু চক না বৰষুণ এইটো এতিয়া মানে দুটা বছৰটো বিহুটোতো তেনেকৈ পাতিব পৰা নগ'লেই বাকী এতিয়া এই বছৰটো অকণমান মানে দিছিলে আৰু পাৰ্মিশ্যনটো কিন্তু এনেকুৱা যদি কৰে আৰু কিটো বিহু মাৰিব আৰু বিহুটোতো মাৰিব লাগিবই বৰষুণ তিতি হ'লেও মাৰিম একো নাই কেছ নাই তো আজি ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' লাভ ইউ অল গাইজ চি ইউ নেক্সট ব্লগ তো হেপী বিহু বাই বাই চাহৰে লগতে আছে নাহি কিবা মিলাই খোৱা